हेलो फ्रेंड्स प्रांजल असमলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মাজৰ বহুতে মোক কমেন্ট কৰি আছে যে লং জাম্পৰ ওপৰত ভিডিও বনাবলৈ বহুতে কৈ আছে 3200 মিটাৰ শিডিউলৰ ওপৰত ভিডিও বনাবলৈ আৰু লগতে বহুতে কৈ আছে কমান্ডৰ 4.8 কিলোমিটাৰ শিডিউলৰ ওপৰত ভিডিও বনাবলৈ সো এখানে আজিৰ ভিডিওটোত মই আপোনালোকক লং জাম্পৰ বিষয়ে ক'ব লৈছো আৰু ইয়াতে মই আপোনালোকক কেইটামান এক্সাৰসাইজ দেখুৱাই দিম আৰু যেহেতু আপোনালোকে যদি মোৰ আগৰ পৰা ভিডিও চাইছিলে তেনেহলে নিশ্চয় চাগে বহুতে গম পাই যে মোৰ কঁকালত মই অলপমান আঘাত পাইছিলো আজি 3 মাহ মান আগতে সো সেইকাৰণে মই অলপমান ৰেষ্টত আছিলো আৰু এতিয়া প্ৰায় ভাল হৈছেগে 96-7% পৰ্যন্ত ভাল হৈছে কিন্তু তথাপিও মই যিখিনি অলপমান হাৰ্ড ওয়াৰ্কআউট হওক বা অলপমান জাম্পিং যিখিনি কৰিবলগীয়া থাকে তেনেকুৱাখিনি মই এতিয়াও কৰা নাই সেইকাৰণে মই লং জাম্পৰ ওপৰত আপোনালোকক দেখাব পৰা নাছিলো আৰু ভিডিও সেইকাৰণে মই কন্টিনিউয়াস বনাব পৰা নাছিলো আৰু লগতে আপোনালোকক কি এই ভিডিওটো মই লং জাম্পৰ আগতেও মই আপোনালোকক টিপছ দিছিলো বহুত আগতেই মই দিছিলো যে কিটা আপোনালোকৰ এক্সাৰসাইজ ছিলে সেইকিটা হৈছে লং জাম্পৰ একেবাৰে মেইন এক্সাৰসাইজ সেইকিটাৰ দ্বাৰা আপোনালোকৰ লং জাম্প যথেষ্টখিনি আগবাঢ়িব যদি আপোনালোকৰ 14-15 ফুট মাৰি আছে নিশ্চয় আপোনালোকৰ 16-17 বা 18 ফুট পৰ্যন্ত আহি যাব যদি ভালকৈ কৰে আৰু সেইকাৰণে মই আপোনালোকক এতিয়া নতুনকৈ আকৌ মই ভিডিও শুট কৰা নাই মই আগতে কৰি ৰাখিছিলো যে কিটা লং জাম্পৰ ওয়াৰ্কআউট সেইকিটাই মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে সেইমতে কৰিব আৰু ইয়াৰ পিছতে আপোনালোকে এইটো ভিডিওৰ পিছতে আব নেক্সট ভিডিও আপোনালোকে 3200 মিটাৰ শিডিউলৰ ওপৰতো পাই যাব আৰু তাৰ পিছত আপোনালোকে 4.8 কিলোমিটাৰ শিডিউল পাই যাব সো সেইকাৰণে আপোনালোকে ভিডিও কন্টিনিউয়াস চাই থাকিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো এই ভিডিওটো মই আপোনালোকক লং জাম্পৰ কাৰণে কোন কিটা ওয়াৰ্কআউট কৰিব লাগে সেইকিটা মই দেখুৱাই দিছো আৰু আপোনালোকে কি কৰিব এদিন লং জাম্প কৰিব আৰু এদিন সেই ওয়াৰ্কআউটখিনি কৰিব ভালকৈ আপোনালোকে মনত ৰাখি ল'ব যে প্ৰত্যেক দিনা যদি আপোনালোকে লং জাম্প কেৱল মাৰি যায় তেনেহলে কিন্তু আপোনালোকৰ লং জাম্প ভাল নহয় সেইকাৰণে আপোনালোকে কি কৰিব এটা দিন লং জাম্প কৰিব আৰু তাৰ নেক্সট ডে আপোনালোকে লং জাম্প কৰিব নালাগে অনলি ওয়াৰ্কআউটখিনি কৰিব সো তেনেকৈ যদি আপোনালোকে মিলাই যায় তেতিয়া হলে আপোনালোকৰ চাব যে লং জাম্প যথেষ্টখিনি ভাল হ'ব আৰু মই এনেকুৱা বহুতো পাইছো মোক কমেন্টও কৰি কৈছে যে দাদা মই লং জাম্প ডেইলি মাৰি আছো কিন্তু মোৰ লং জাম্প আৰু বহা নাই একেটা জায়গাতে ৰৈ আছে আৰু কেতিয়াবা কমিহে আহে সো তাৰ এইটোৱে কাৰণ যে যদি আপোনালোকে ডেইলি লং জাম্পে কৰি থাকে তেনেহলে আপোনালোকৰ লং জাম্প কেতিয়াও নাবাঢ়ে লং জাম্পৰ লগত আপোনালোকে কৰিব লাগিব ওয়াৰ্কআউট তেতিয়া আপোনালোকৰ ভৰিৰ পাৱাৰ বাঢ়িব ষ্ট্ৰেংথ বাঢ়িব আৰু আপোনালোকৰ যেটো সুইংটো বাঢ়ি যাব যেতিয়া আপোনালোকে অলপমান আৰু ওপৰলৈ যেতিয়া জাপ মাৰিব পাৰিব তেতিয়া আপোনালোকৰ নিজে লং জাম্পটো বাঢ়ি যাব সেইকাৰণে আপোনালোকে এদিন লং জাম্প কৰিব আৰু এদিন মই যেকিটা ওয়াৰ্কআউট দিছো সেই ওয়াৰ্কআউট কেটা কৰিব সো সেইকাৰণে আপোনালোকে চাইলক ওয়াৰ্কআউট কেটা আপোনালোকে এনেকৈ 20টা হাইনি কৰিব 20টা আপোনালোকে হাইনি কৰাৰ পিছত স্প্ৰিন্ট লগালগ আপোনালোকে স্পিডত ৰানিং কৰিব আৰু আপোনালোকে 40 মিটাৰ পৰ্যন্ত ৰানিং কৰিব ঠিক এনেদৰে আকৌ আপোনালোকে ৰিটাৰ্ন আকৌ যেতিয়া আহিব লাহে লাহে আকৌ জগিং কৰি আহিব স্লো আপোনালোকে জগিংত আহিব জগিং আপোনালোকে আহিলে আকৌ ঠিক তেনেদৰে আপোনালোকে আগৰ ঠাইৰ পৰা আকৌ ঠিক এনেদৰে আপোনালোকে 20 বাৰ হাইনি কৰিব স্পিডত আৰু চাব যে লাহে লাহে নহয় কিন্তু স্পিডত হাইনি কৰিব আৰু তাৰ পিছত আপোনালোকে 40 মিটাৰ একদম স্পিডত আপোনালোকে ৰানিং কৰিব ঠিক এনেদৰে আপুনি এটো 3 বাৰকৈ ৰিপিট কৰিব সেকেন্ড ওয়াৰ্কআউটটো হৈছে আপোনালোকে এনেদৰে আপোনালোকে হাইনি কৰিব যিমানখিনি আপোনালোকে ওপৰলৈ পাৰে সিমান আপুনি স্পিডত আপোনালোকে হাইনি কৰি কন্টিনিউয়াস যাব 20 মিটাৰ পৰ্যন্ত আপোনালোকে আগবাঢ়িব আৰু ঠিক এনেদৰে আপোনালোকে 20 মিটাৰ যোৱাৰ পিছত আকৌ জগিংত আহি পেলাই আকৌ 3 বাৰ আপোনালোকে কৰিব তেনেদৰে আপোনালোকে এই ওয়াৰ্কআউট আপোনালোকে 3 বাৰ ৰিপিট কৰিব আৰু মই আপোনালোকক যি কেটা ওয়াৰ্কআউটৰ কথা কৈছো প্ৰত্যেকটো আপোনালোকে ওয়াৰ্কআউট 3 বাৰকৈ ৰিপিট কৰিব 3 নম্বৰটো হৈছে আপোনালোকৰ লো হাইনি এনেদৰে আপোনালোকে সক একদম স্পিডত আপোনালোকে লো হাইনি কৰিব যিমান স্পিডত পাৰে সিমান স্পিডত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু এনেদৰে আপোনালোকে কৰি 20 ৰ পৰা 25 মিটাৰ পৰ্যন্ত যাব চাব যে আপুনি বহুত বেছি ডিসটেন্স কভাৰ নকৰিব কম জায়গাতে আপোনালোকে খুব বেছিকৈ কৰি আগবাঢ়িব চেষ্টা কৰিব খুব আপোনালোকে আগবাঢ়ি স্পিডত আপোনালোকে আগবাঢ়ি যাব নালাগে কিন্তু আপোনালোকে চাব যাতে হাইনি আপোনালোকৰ যথেষ্ট বেছি পৰিমাণে হয় সেইদৰে আপোনালোকে 20 মিটাৰ পৰ্যন্ত যাব আকৌ জগিংত আহিব ঠিক এনেদৰে আপোনালোকে 3 বাৰ ৰিপিট কৰিব ইয়াৰ পিছৰ যেটো ওয়াৰ্কআউট হৈছে হেতু আপোনালোকৰ ভৰি পাৱাৰৰ কাৰণে যথেষ্ট বেছি ইম্পৰ্টেন্ট আৰু এটো লং জাম্পৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এটো হৈছে আপোনালোকৰ স্কোৱাট জাম্প আপোনালোকে এনেদৰে ঠিক জাম্প কৰিব বহুত বেছি দূৰ জাম্প মাৰিব নালাগে যিমানটো আপোনালোকে নৰমালি পাৰে সিমানটো জাম্প মাৰি পেলাই এনেদৰে আপোনালোকে স্কোৱাট কৰিব আৰু ঠিক এনেদৰে মই আপোনালোকক অলপ দেখাইছো কিন্তু আপোনালোকে এনেকৈ 10 বাৰ যাব 10 ৰ পৰা 12 বাৰ গৈ আকৌ ঠিক এনেদৰে ৰিটাৰ্ন জগিং কৰি আহিব ঠিক আকৌ আপোনালোকে 3 বাৰ ৰিপিট কৰিব ইয়াৰ পিছৰ ওয়াৰ্কআউটটো হৈছে আপোনালোকে এনেদৰে জাম্প কৰিব লাগিব এটোক আমি নৰমালি হনুমান জাম্প বুলিও কওঁ আৰু কিবা বেলেগ আছে যদি মই নাজানো যেটো আমি নৰমালি কওঁ হেতু আপোনালোকক কৈছো ঠিক এনেদৰে আপোনালোকে জাম্প কৰিব আপোনালোকে ভালকৈ চাই লওক কিদৰে ষ্টেপটো লোৱা হৈছে ঠিক এনেকৈ আপোনালোকে জাম্প কৰি 20 মিটাৰ পৰ্যন্ত যাব আকৌ আপোনালোকে ৰিটাৰ্ন আহি 3 বাৰ এটো আপোনালোকে ৰিপিট কৰিব ইয়াৰ পিছৰ যেটো ওয়াৰ্কআউট হৈছে এই ওয়াৰ্কআউটটো আপোনালোকৰ কাৰণে অকনমান কঠিন হ'ব পাৰে কাৰণ প্ৰথমতে কৰোতে আপোনালোকৰ অকমান অসুবিধা হ'ব পাৰে যদি ভৰিত আপোনালোকৰ পাৱাৰ কম আছে তথাপি আপোনালোকে লাহে লাহে চেষ্টা কৰিব এটো হৈছে আপোনালোকৰ সিঙ্গল লেগ জাম্প এনেদৰে আপোনালোকে সক সিঙ্গল লেগ জাম্প কৰিব আৰু হয়তো আপোনালোকৰ অলপমান কষ্ট হ'ব পাৰে সেইকাৰণে বহুত বেছি দূৰ নহয় প্ৰথমতে কমটি ডিসটেন্স আপুনি চাব অলপ জাম্প মাৰিবলৈ চাব বহুত বেছি জোৰ দি আগবাঢ়িব চেষ্টা নকৰিব যদি আপোনালোকে পাৰিছে তেনেহলে অলপমান জাম্পটো আৰু দীঘলীয়া কৰিব চেষ্টা কৰিব এটো আপোনালোকে এটাৰ ভৰি দি 10টা ষ্টেপ যাব আকৌ ৰিটাৰ্ন ঘূৰি আহোতে আপোনালোকে লেগ চেঞ্জ কৰিব আকৌ আপোনালোকে বাও ভৰিৰে তেনেকৈ ঘূৰি আহোতে আকৌ বাও ভৰি দি কৰি পেলাই 10টা কৰিব চাব যাতে আপোনালোকে দুইটা ভৰিৰে সমান কৰে এটো যদি ৰাইট লেগ দি যদি আপুনি 10টা কৰিছে তেনেহলে লেফট লেগে আপোনালোকে 10টাই কৰিব তো এইকিটা আসলে লং জাম্পৰ দুটামান ওয়াৰ্কআউট আৰু লং জাম্পৰ ওয়াৰ্কআউট যথেষ্টখিনি আছে কিন্তু যিকিটা বেছি ইম্পৰ্টেন্ট যিকিটাৰ দ্বাৰা আপোনাৰ সোনকালে লং জাম্প বহাৰ সম্ভাৱনা আছে যিকিটাৰ দ্বাৰা আপুনি সোনকালে ভাল কৰিব পাৰিব মই সেইকিটা আপোনালোকক দেখুৱাইছো যিকিটা যথেষ্ট ইম্পৰ্টেন্ট